আজিৰে পৰা আমাৰ সৰভোগৰ গান্ধী ময়দানত সৰভোগ গ্ৰন্থমেলা 2026 আৰম্ভ হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী দ্বাৰ উন্মোচন কৰিছে BH কলেজৰ অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠকে। তাৰপিছতে আমাৰ বৰনগৰ প্ৰেছ ক্লাবৰ মুখপত্ৰ কলম উন্মোচন কৰা হৈছে। কলম উন্মোচন কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই। লগতে আমাৰ প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে গ্ৰন্থমেলাত। কাইলৈ আমাৰ আবেলি 5:30 বজাত বাথান নামৰ এখন চুটি ছবি উন্মোচন কৰা হ'ব। লগতে আমাৰ কুইজ প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে। লগতে আমাৰ গ্ৰন্থ বিপণী আমাৰ গুৱাহাটীৰ পৰা 5খন গ্ৰন্থ বিপণী আহিছে, বৰ্ণ আহিছে, MR পাব্লিকেশ্যন আহিছে, ৰেখা প্ৰকাশন আহিছে। লগতে আমাৰ হেৰিটেজ ফাউণ্ডেশ্যনৰ গ্ৰন্থ বিপণী আছে। মই ৰাইজকে গ্ৰন্থমেলাৰ কাৰ্যসূচী সহযোগ কৰিবৰ কাৰণে আহ্বান জনালোঁ। লগতে আমাৰ ৰাইজে যাতে আমাৰ গ্ৰন্থ কিনি আমাক সহায় সহযোগিতা আগবঢ়ায়, সেইটো আমি আমাৰ কমিটিৰ পৰা অনুৰোধ জনালোঁ। ভাল লাগিছে ইয়াত আহি। বৰনগৰ প্ৰেছ ক্লাবক প্ৰথমতে ধন্যবাদ জনাইছোঁ সুন্দৰ গ্ৰন্থমেলা এখন আয়োজন কৰাৰ বাবে। বোধহয় এইটো তৃতীয়বাৰৰ বাবে গ্ৰন্থমেলা হৈ আছে। মই ভাবোঁ আচলতে এইখন গ্ৰন্থমেলাই নহয়, পোহৰৰ মেলা। গোটেই সমাজখনে পোহৰ বিলাব পাৰিব এই গ্ৰন্থমেলাৰ মাধ্যমেৰে। আৰু নতুনকৈ উঠি অহা চামে বহু কথা শিকিব লগা আছে। আৰু জীৱনত আগবাঢ়িবলৈ হ'লে গ্ৰন্থ পঢ়িবই লাগিব। কিতাপ নপঢ়াকৈ কোনেও কেতিয়াও আগবাঢ়িব পৰা নাই। জীৱনৰ যিকোনো স্তৰতে থিয় দিবলৈ হ'লে গ্ৰন্থইহে আমাক থিয় কৰাব পাৰিব। সেই কথাষাৰ একেবাৰে গুৰুত্বপূৰ্ণ কথা। মই অলপ আগতে এটা কথা কৈছোঁ যে ফ্ৰান্সিছ বেকনে কোৱা সেই কথাষাৰ যে হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন ৰাজনৈতিক উত্থান পতন হৈছে, বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন আন্দোলন হৈছে, বিভিন্ন পৰিৱৰ্তন হৈছে, কিন্তু হোমাৰৰ ইলিয়াড অডিচি এটাও দাৰিকমা সলনি নোহোৱাকৈ ঠিক তেনেধৰণে চলি আছে। আচলতে গ্ৰন্থ শাশ্বত, গ্ৰন্থ সদায় থাকিব আৰু গ্ৰন্থই মানুহক ৰাস্তা দেখুৱাব পাৰিব। এই কথাষাৰ কিন্তু মৰ্মে মৰ্মে উপলব্ধি আমি কৰাৰ প্ৰয়োজনীয়তাটো আছে। মই ভাবোঁ নতুন চামে, আজি বহুতেই কয় যে নতুন চামে কিতাপ কমকৈ পঢ়ে। এনে নহয়, নতুন চামেও পঢ়ে, নতুন চামৰো মানে ভাল মানসিকতা আছে। কিন্তু তথাপিতো আমি যিসকল জ্যেষ্ঠজন আছোঁ, আমিও কিন্তু তেওঁলোকক ৰাস্তাটো দেখুৱাব লাগিব। আমি নিজে একো নকৰি যদি কেৱল কৈ থাকোঁ নতুন চামে বিপথে গৈছে, সেই কথাটো কিন্তু ভুল হৈ আছে। আমি নতুন চামৰো আমাৰ দায়িত্ব আছে, পঢ়িব লাগিব, শিকিব লাগিব। বহু সময়ত আমি দেখা পাওঁ যে আমাৰ ভাষাটোৰে কিমান বিকৃত ৰূপ চলি থাকে। আমাৰ আনকি বাতৰি কাকতবিলাকতো দেখা পাওঁ কিমান অশুদ্ধ ৰূপত ভাষাটো প্ৰয়োগ হৈ থাকে। বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ। ভাষা এটা আগবাঢ়িবলৈ হ'লে, ভাষা শুদ্ধ ৰূপত ভাষাটো যদি আগ নাবাঢ়ে, তেনেহ'লেও ভাষা কিন্তু বাচি থকাত মানে অসুবিধা হয়। এইখিনিয়ে ক'লোঁ, ধন্যবাদ। বৰনগৰ প্ৰেছ ক্লাবে এটা ভাল কাম কৰি আছে। আজি তৃতীয় বছৰত এনেকুৱা গ্ৰন্থমেলা আয়োজন কৰিছে। আৰু এনেকুৱা গ্ৰন্থমেলাই পাঠককতো আকৰ্ষণ কৰিবই, কিন্তু মই ভাবোঁ যিসকলে লিখা মেলা কৰে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোককো উৎসাহিত কৰিব। কাৰণ গ্ৰন্থমেলালৈ আহিলে এখন কিতাপ কিনিবলৈ মন যাব, কিতাপৰ প্ৰতি এটা প্ৰেম আহিব। যেতিয়া কিতাপখন গ্ৰন্থমেলা বিপণীবোৰত সোমাব, ইমান কিতাপ দেখিব, কিতাপবিলাক ৰং বিৰঙৰ কিতাপবোৰ দেখিলে তেওঁলোকৰ মনত কিতাপ কিনাৰ ধাউতি সঁচাকৈ বাঢ়ে, নবনা নহয়, সঁচাকৈ বাঢ়ে। বেছি কিনিব নোৱাৰিলে কেতিয়াবা এখন, কেতিয়াবা দুখন মাক দেউতাকে কিনি দিব। তাৰ পৰা তেওঁলোক কিতাপৰ লগত পৰিচয় হ'ব। আৰু এনেধৰণৰ অনুষ্ঠানবোৰে আমাৰ কিতাপ বিক্ৰী আৰু কিতাপ পঢ়া ব্যক্তিৰ সংখ্যা নিশ্চয় বঢ়াব বুলি মোৰ বিশ্বাস। বৰনগৰ প্ৰেছ ক্লাবৰ আজি কলম এখন তেওঁলোকৰ মুখপত্ৰ গ্ৰন্থমেলাখনৰ লগত সংগতি ৰাখি উন্মোচন কৰিছে। এইটো এটা ভাল প্ৰচেষ্টা। আৰু স্মৃতিগ্ৰন্থবোৰে মানুহক একোটা অঞ্চলৰ পৰিচয় দিয়ে। আমি যদি কোনোবা এটা অঞ্চলত যাওঁ, সেই অঞ্চলৰ যদি এনেকুৱা অনুষ্ঠানবোৰৰ আমি যদি স্মৃতিগ্ৰন্থ কেতিয়াবা পাওঁ, তেতিয়াহ'লে সেই অঞ্চলটোৰ বহু কথা জানিব পৰা যায়। অঞ্চলটোৰ ইতিহাস জানিব পৰা যায়, অঞ্চলটোৰ ভাষা সংস্কৃতিৰ কথা, স্থানীয় ভাষা সংস্কৃতিৰ কথা জানিব পৰা যায়, অঞ্চলটোৰ মানুহৰ আচাৰ ব্যৱহাৰ বা কেনেধৰণৰ সাহিত্য সংস্কৃতিৰ চৰ্চা হয় সেই বিষয়ে জানিব পৰা যায়। গতিকে মই ভাবোঁ এই অসমীয়া সাহিত্য বুলিয়ে নহয়, গোটেই অসমীয়া সমাজ ব্যৱস্থাত এই স্মৃতিগ্ৰন্থবিলাকৰ বৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আৰু সেই দিশৰ পৰা গ'লে বৰনগৰ প্ৰেছ ক্লাবৰ এই প্ৰচেষ্টা, স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰাৰ প্ৰচেষ্টা, এইটো মই শলাগ লৈছোঁ। হয়, এইটো কথাটো এনেকুৱা যে চৰকাৰে বহুত আঁচনি দি আছে।
আৰু বেছিভাগ আঁচনিয়ে চেকযোগে ধন দিয়া আঁচনি। ৰাজ্যিক কৰ্মচাৰীবিলাকক প্ৰায় 1000কৈ টকা দিয়া কথা কৈছে মানে গ্ৰন্থমেলাৰ কাৰণে। এতিয়া আজি এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰাই মই এটা কথা কওঁ, মানে মই মনে বিচৰা কথা যে চৰকাৰে নিম্ন প্ৰাথমিকটো বাৰু বাদেই দিলোঁ, উচ্চ প্ৰাথমিক আৰু হাইস্কুল এই পৰ্যায়লৈকে চৰকাৰে অন্ততঃ প্ৰতিখন বিদ্যালয়ক 2খনকৈ বাতৰি কাকত কিনাৰ কাৰণে ধন যোগান দিব। আৰু সেই বিদ্যালয়বিলাকে বাতৰি কাকত 2খন কিনিছেনে নাই সেইটো মনিটৰিং কৰক। আৰু মই ভাবোঁ এই বাতৰি কাকত 2খন কিনিলে ছাত্ৰ ছাত্ৰী বাতৰি কাকত অলপ পঢ়া চকু ফুৰা হয়তো তেওঁলোক সুবিধাটো পাব। আৰু এই যে ৰাতিপুৱা প্ৰাৰ্থনা কৰে, সেই প্ৰাৰ্থনাৰ সময়ত অন্ততঃ বাতৰি কাকত 2খনৰ পৰা নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱা নিৰ্বাচিত 2টাকৈ বাতৰি হ'লেও তেওঁলোকে পঢ়াই শুনাক বা তাৰ হেডলাইন পঢ়াই শুনাক। এনেকুৱাকৈ হ'লে আমাৰ ছাত্ৰ অৱস্থাৰ পৰাই ল'ৰা ছোৱালীৰ বাতৰি কাকত পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব। আৰু চৰকাৰে মই ভাবোঁ এইটো চৰকাৰৰ কাৰণে একো ডাঙৰ কথা নহয়।